তোমার কানে একো না নমন মানু Good morning. Hello guys, welcome back to my YouTube channel. This is Smita Kalita. আৰু মই বহুত দিন ভিডিও আপলোড কৰা নাই তো মই ভাবিলো আজি মই এটা ব্লগ বনাম যেহেতু মই গাঁৱত গৈ আছো খুৰাহঁতৰ ঘৰত তো এতিয়া মই টাইম ওয়েষ্ট নকৰো গা পা ধুই মই ৰেডি হওঁ আৰু আপোনালোকে ভিডিওটো স্কিপ নকৰাকে চাই থাকক তো মই ৰেডি হৈ কিনে আপোনালোকক লগ পাম টাটা আপেল পাপা নামি গ'ল কিনিবৰ কাৰণে আৰু এইটো পোৱালি কি অলপ আগত হাঁহি আছিল কিন্তু এতিয়া হাঁহা নাই কেমেৰাটো লোৱাৰ কাৰণে কি হাঁহি দিয়া হাঁহিল তো গাইস পাপা আহি গ'ল আপেল লৈ ইয়াতে থৈ দিওঁ জাগা নাই বেগত মামাৰ ক্লাছ দেৰি হ'ব নেকি 20 তাৰিখে হোষ্টেল খুলিব 21 তাৰিখে 21 তাৰিখে Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. তো আমি পাই গ'লো কিবাকে বেগ গিলা লৈ কি ল সব লৈ খালি গাড়ী যাব গাড়ী যাব আর গাড়ি নাপতা গাড়ি গাড়ি এইটা লৈছোন এইটা লিখে জাকাত তোলা সেইটো পিন্দৰ খানা আৰু এই কাকিটো আলো তো বেকমা আৰু এইকেইটা লওঁ তো গাইজ এইটো মানে ভিন্দহঁতৰ ঘৰ মানে পোৱালিটোক যে দেখাইছিলোঁ তো পোৱালিটোৰ ঘৰ আৰু আমাৰ মানে পাপাৰ ঘৰত অলপ দেৰিকৈ যাম তো ইয়াতে ভাত খাই যাব ক'লে আৰু এইফালে চাওক তো মানে গাঁৱত আহি মানে ভাল লাগে কিবা এটা ইয়াতে মানে ইমান গাড়ী চাড়ী নচলে তো মানে ধূলি চুলি নাই আৰু মানে ভাল লাগে কিবা এটা গাঁৱৰ পৰিৱেশটোৱে ভাল লাগে এই যে পাৰকেইটাক চাওক ভুজিয়াকেইডাল খাই আছে কিন্তু চাউলকেইটা নাখায় চাওক চব ভুজিয়া খাই আছে বিচাৰি বিচাৰি চাউল ইমান আছে চাউল নাখায় পাৰকো টেষ্ট লাগে চাউল খা তো আমাৰ চাহ আহি গ'ল খাওঁ তো আমাক ইয়াতে ভাত দিলে ভাত খাওঁ এতিয়া এতিয়া আমি ইয়াৰ পৰা ওলালোঁ মানে ভণ্টা বাহঁতৰ পৰা ওলালোঁ আৰু এতিয়া আমি যাম মানে জেঠিহঁতৰ ঘৰত মানে পাপাৰ বায়েকৰ ঘৰত তো জেঠিহঁতৰ ঘৰত যাওঁ এতিয়া
আৰু তাৰপিছতে পাপাৰ ঘৰত যাম তো বলক এতিয়া খোজকাঢ়িয়ে যাওঁ আৰু এইবিলাক কিবা লৈ আনিছোঁ মানে পোৱালি আছে ন জেঠিহঁতৰ ঘৰত দুটা পোৱালি আছে পোৱালি নহয় মানে ছোৱালী দুটা আছে ডাঙৰে আছে তো এতিয়া যাই থাকোঁ খোজকাঢ়ি ওচৰে ৰাস্তা এইটো পাপা আহি আছে পাপা হাই দি একবাৰ হাই দি পাপাক হাই দিব ক'লো পাপাই হাঁহি দিছে এইটো হ'ল জেঠিহঁতৰ ঘৰ তো আহি পালোঁ এতিয়া চাওঁ আছে সৰু বা ডাঙৰ বা চব ভালে আছে বা এইটো আমাৰ জেঠা এয়া চাওক পোৱালি খেলি আছে এইটো হিয়া লাজ কৰে এতিয়া ইয়াৰ পৰা ওলালো আৰু এতিয়া যাম চাপোন মানে মোৰ পাপাৰ ঘৰ চাপোনত তো বলক টাটা পথাৰ জেঠি আমাক থব আহি আছে আহি চাগে ঘৰে পাব টাটা এইবিলাক মোৰ ফ্ৰেণ্ডছ গাঁৱত এইবিলাকে মোৰ লগৰী হেল্ল' তো এইটো পাপাৰ ঘৰ পাম আৰু তো এইটো পুখুৰী ঘৰৰ ওচৰৰ সেইটো মন্দিৰ ইয়াতে মই চাগে 3-4 বছৰমান আহাই নাই পাপা হাই খুৰী আহিলো ভাত খাইছো তো এতিয়া মই কাপোৰ চেঞ্জ কৰি লওঁ মই আহি গ'লোঁ গা পা ধুই কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ আৰু এতিয়া মই অলপ মানে ওলাই যাম বুলি ভাবিছোঁ কি চাই আছে মোক ভিডিঅ' বনোৱাৰ কাৰণে তো এতিয়া বলক অলপ ওলাই যাওঁ চাওঁ এতিয়া নাযাওঁ নেকি গধূলি যাম তয়ো আ গাইজ পাপা বৰশী বুব গৈছে আৰু মই আপোনালোকক দেখাই দিম মইতো নাজানো বাট তেতিয়াও আৰু এই চাওক গাজি খাম এতিয়া তো এইটো আমাৰ পুখুৰী দেখাই নাপায় আৰু পাপাই যোগাৰ কৰি আছে তো মই গাজি খাই ভিডিঅ' কৰি আছোঁ পাপাক
এই বগলাই খালাক দিতে বগলাই ধৰি থাকে মাছ এই সেইটো চাইডে মাছ আছে চাগে বহুতে আছে ৰ এইখিনি মাছখিনি খাই আছে ভিতৰত নাযায় দেখোন ঐ সেইটো চাইডে আছে এই মাছ নাই যে আজি 10 বছৰ হৈ গ'ল পাপা এনেকৈ ৰখি থকা এটাও মাছ নুঠিল so sad এইকেইটা চাওক গাইজ মাছক দিবৰ কাৰণে এইকেইটা জিন্দাই জিন্দাই পাখি চাখি ওলাই দিছে বেচেৰাকেইটা এতিয়াও জিন্দা আছে নেকি এ মাছ জলদি দূৰত্ব বলি আহিল কাই মাছ টুক টুক ধৰে মাছ মাছ নমন মানো ইয়ে মাছ পাই গলো এটা বহুত সৰু বেচেৰা এতিয়া কেনেকে ক'ত থবি তাক নৰো ভয় লাগে মোৰ সঁচা নামাৰিবি বেচেৰা ইয়ে ৰাম বেচেৰা তোমাৰ কাৰণে একো নাই কি কি খাবা তুমি একো আনা নাই মই তো গাইজ আমি অকল এটা মাছ পালো কি মাছ পাপা চেঙেলি হা চেঙেলি চেঙেলি কি মানে এইটো চেং বুলিও কয় চেং মাছ এটা পালো অকল এটা কিন্তু চবে মুখকেইটা কলা কৰি কিনে আহিলো মই এবাৰ ইয়াতে আহোঁতে পুখুৰীত মানে ইয়াতে মই ভৰি নামাৰিছিলোঁ মোক জোকে ধৰিছিলে वाव इमान धुनिया माने परिल है पूरा पीसफुल जगह आरु इते खुराक बिचारी जाय आछो खुरा कत आछे ए काटा आछे इस राम कत कत ऐसा खामुख এইটো মোৰ এটা ফ্ৰেন্ড হয় হাই কি খবৰ তোৰ ভালনে মোৰটো ভালে তো আপোনালোক দেখি লাজ কৰিছে মাতা নাই এইটো এটা মোৰ ফ্ৰেন্ড হাই বগু কি খবৰ ভালনে মোৰো ভাল मोर এইটা পার্টনার আহি আছে আৰু এইটো চাওক মই ভিডিও বনাই আহি আছো খুৰাক মাত দি আহো গমে পোৱা নাই আমি আহিছো বুলি অলপ দৌৰো বাহ খুৰা এতিয়া ঘৰত যাব ওলাইছে আমিও যাও লাগে খুচকাৰি বলা খুচকাৰি তাতে লম বলা হেবল লম তাকেইটোৱে এৰি গেল আমাক আমি
ভাত হৈছি গাইছ চাওকচোন ইমান ডাঙৰ হৈছে তথাপি চিঞৰি আছে মোক ল এক লৈ আহিব লগা হৈছে বহুত ৰ'দ বাপৰে ইমান ৰ'দ ধুনীয়া চ' গাইজ এতিয়া মই যাম নলবাৰী মানে মোৰ ডাঙৰ বাৰ ঘৰত বাপৰে বহুত ৰ'দ তো তাতে পাপা আৰু জুমি খুৰা নাযায় খুৰি যাব তো আমি এতিয়া যাম তো চাই থাকক আৰু আপোনালোকে চাগে ভাবি আছে যে মই এটা কাপোৰে পিন্ধি আছোঁ কাপোৰ নাই নেকি মোৰ বাট গাইজ একো কথা নহয় মোৰ কাপোৰ আছে আৰু বহুত কাপোৰ আছে কিন্তু মই ইয়াতে কাপোৰ অনা নাই অকল দুটা টপ আনিছোঁ তো মই ভাবিছিলোঁ ঘৰত সোনকালে যাম বাট এতিয়া থাকিলোঁ আমি আৰু দুদিনমান থাকিম চ' এইটোৱে পিন্ধিব লগা হৈছে তো গাইজ এতিয়া মই বাৰ ঘৰত আহি ৰেষ্ট লৈ আছোঁ আৰু আপোনালোকক বাৰ বিয়াৰ ফটো দেখাওঁ ৰ'ব এইটো চাওক মই ৰেড কালাৰ পিন্ধাটো এইটো ডাঙৰ বা হাই দি দিয়া আৰু এইটো ডাঙৰ বাৰ শাহু মা হাই দি দিয়ক এইটো মাংস বনাই আছে ডাঙৰ বাই এতিয়া আমি মাংস টেষ্ট কৰি চাব দিছে তো গাইজ আমাৰ ভাত চাত খাই পেট ফুল আৰু এতিয়া আমি আহিছোঁ অলপ ফুফু কৰিব আৰু তাৰপিছতে ঘৰত যাম তো গাইজ আমি গুচি আহিলোঁ সিহঁতক এৰি কিনে বলক এতিয়া আমি ঘৰ সোমোৱা হওঁ গাইজ আমি ঘৰ আহি পাই গ'লো কিন্তু একো দেখা নাই চব আন্ধাৰ ঘৰ আহি পালে কিন্তু মোৰ মুখখন ক'ত এইখন হ'ল মোৰ মুখ তো এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰোঁ টাটা তো গাইজ মই এতিয়া পানী গৰম হ'ব দিছোঁ গা ধুবৰ কাৰণে আৰু পানীখিনি গৰম হোৱালৈকে মই চাহ খাওঁ আৰু গাঁৱত ইমান ঠাণ্ডা মানে ঠাণ্ডা পানীটো গা ধুব নোৱাৰি কাৰণে গৰম পানী দিয়ে ধুব লাগিব এইটো চাওক গাইজ দামৰি কিমান কিউট আহা চাওঁ মৰম কৰি দিওঁ অলপ ক'ত যায় नहीं मत जाओ तुम আহা না ৰে তোমাক মৰম কৰিম আৰে নাই গুচি গ'ল গলাম লাগিতে তোমাৰ অন্নপ্ৰসন্নত আহিছোঁ আৰু ইয়াতে কি আছে আপোনাক দেখাই মাৰি সেইফালে চাওক ডাঙৰ বাহঁত আহি গ'ল তো বলক ডাঙৰ বাহঁত আহিছে আইছা ভিন্দ ক'ত ডাঙৰ বাহঁত আহি গ'ল আৰু ভিন্দ গাড়ী ধৰিছে এইটো আমাৰ কেমেৰামেন কেইটা বজাত বা আছে আমি খানা চানা খালোঁ আৰু এতিয়া যাম ঘৰত ডাঙৰ বাহঁতকো লৈ যাওঁ চাপোনলৈ মোৰ পিছফালে চাওক এইকেইটা আহি আছে তো ইহঁতক চব খোজকাঢ়াই লৈ যাম এইটো হ'ল গোহালি চাওক আৰু ভিতৰত দেখাই আছোঁ এয়া চাওক
আৰু ইয়াতে গৰুক মানে মহে খাবৰ কাৰণে আঁঠুৱা লগাই দিছে ভিতৰত নহওক পিছফালে চাওক বগৰীৰ গছ জলফাইৰ গছ বহুত মানে ইয়াতে আছে আমৰ গছ চব আছে তা আমি আগতে আহিলে মানে বগৰী মানে বগৰীৰ গুড়া যে সেয়া বগৰী গুড়া মানে জেঠি কৰি থৈ দিয়ে তো সেয়া খাওঁ ক'ত গ'লে লাষ্ট কৰিছে কেমেৰা ধৰাৰ কাৰণে গাইজ আমি এতিয়া ৰাস চাব আহিছোঁ জুমি আৰু সৰু বিলাকত এতিয়া লাষ্ট কৰে কেমেৰাৰ কাৰণে লুকাই দিছে আমাৰ গাঁৱৰ মানে ওচৰতে ৰাস হয় আপোনালোকক দেখাই আছোঁ ৰ'ব আৰু এয়া মাতুবাও আহি গ'ল আমাৰ লগত মাছ মাৰি আছোঁ দেখাই তাই মানে তাইৰ ঘৰত যায় তাইক লৈ আনিছোঁ এতিয়া আমি আহিছোঁ ফুচকা খাব আৰু এয়া চাওমিন পেক কৰি লৈ আনিছিলোঁ ঘৰত খাম এতিয়া তাতে খাব নোৱাৰি হাঁহি কাম আছে ন অঁ বেকগ্ৰাউণ্ডত চাউণ্ড দি থকা সদায় সদায় খুৰী এটা আঞ্জা বনাই আছে আৰু ডাঙৰ বাহঁত আহিছে আজি পাপা আৰু মই যাম একেলগে আজি ঘৰত যাম মই অলপ লাৰি দিওঁ তো আজি মই বহুত এক্সাইটেড হয় মানে ঘৰত যাম ন বহুত দিন থাকিলোঁ আৰু কালি হোষ্টেলো যাব আছে মোৰ আজি আমি যাব ওলাইছোঁ ঘৰত ডাঙৰ বাহঁতৰ লগত যাম আৰু সিহঁতক বাই দিলোঁ দে বাই দি একবাৰতো হাই কৰি দি আমি যাওঁৰ মই এনেকৈ আহি গ'লোঁ দেখাত প্ৰব্লেম হ'ব ন আৰু আছে বাই সিহঁতক আমি এৰি থৈ আহিলোঁ ইমান ধূলি গ্লাছত আকৌ দেখাই নাপায়